ক্লাস 5 এক্সারসাইজ 6b 3 নম্বৰখিনি আছে তলৰ ভগ্নাংশবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ আমি সজাব লাগে ইয়াত আমি চাব লাগিব প্ৰথম হৰক এটা কি আছে আমি হেইভাগে লিখি লৈছো হৰক এটা ক্ৰমে 2 3 5 ভগ্নাংশটো আছে 2 ভাগৰ 1 3 ভাগৰ 2 5 ভাগৰ 2 এতিয়া ইয়াৰ লসাগু হ'ব 2 পূৰণ 3 পূৰণ 5 কাৰণ ইয়াত আমি লসাগু উলিয়াবলৈ বেলেগ একো যুগ্ম সংখ্যা ডাঙৰ যুগ্ম সংখ্যা নাই গতিকে আমি 2 3 5 গতিকে আমি কি কৰিম পূৰণ কৰিম 2 3 গুণ 6 6 5 গুণ 30 আমি লসাগু পালো 30 এতিয়া আমি আগৰ 2 নম্বৰখিনি নিচিনা একেটাই প্ৰসেছটো একেই হ'ব 2 ভাগৰ 1 আমি পাতি লৈছো আৰু 30 পাবলৈ আমি কি কৰিব লাগিব 2 লগত 15 পূৰণ কৰিব লাগিব তেনেকৈ ওপৰতো 1 ৰ লগত 15 পূৰণ কৰিব লাগিব তেনেকৈ পাইছো 30 ভাগৰ 15 অৰ্থাৎ 2 15 30 আৰু 1 15 15 তেনেকৈ 3 ভাগৰ 2 3 দুগুণ 30 2 দুগুণ 20 30 ভাগৰ 20 তেনেকৈ 30 ভাগৰ 12 ভগ্নাংশটো পোৱা গৈছে গতিকে লবক এটা সৰুৰ পৰা ডাঙৰলৈ সজালে হ'ব 12 15 আৰু 20 ইয়াত লবক এটা হৈছে 12 15 আৰু 20 গতিকে আমাৰ সৰুৰ পৰা ডাঙৰলৈ সজাবলৈ কৈছে সৰুটো হ'ব 12 তাৰ পিছত হ'ব 15 তাৰ পিছত হ'ব 20 গতিকে 12টো কোনটো ভগ্নাংশত আছে 5 ভাগৰ 2 আছে গতিকে আমি 5 ভাগৰ 2 লিখিছো তেনেকৈ 2 ভাগৰ 1 3 ভাগৰ 2 এটো সৰুৰ পৰা ডাঙৰলৈ সজোৱা পদ্ধতি নেক্সট তোমালোকে বি সি এই দুটা তোমালোকে নিজে প্ৰেক্টিস কৰিবা এতিয়া মই ডি টো কৰি দিছো ডি টো কাৰণ অলপ ডাঙৰ আছে সংখ্যা কেইটা ডাঙৰ কাৰণে মই তোমালোকক কৰি দিছো হৰবোৰ ইয়াত একে লিখি লৈছো 5 7 15 10 এইবোৰ হৰ এতিয়া আমি ইয়াৰ লসাগু উলিয়াই লৈছো এভাগে 5 7 15 10 5 কৰিছো 5 গুণ 5 7 টো তললৈ নামি আহিব আৰু 5 3 গুণ 15 5 2 গুণ 10 গতিকে 3 আৰু 2 আছে 3 আৰু 2 ৰ লগত কি কৰিব লাগিব 5 টো পূৰণ কৰিব লাগিব আৰু 7 আছে এতিয়া আমি লসাগু পাইছো 5 পূৰণ 1 পূৰণ 7 পূৰণ 3 পূৰণ 2 ইয়াত আমি গোটেই সংখ্যা কেইটা পূৰণ কৰি পাইছো 210 অৰ্থাৎ 5 7 15 10 ৰ লসাগু হৈছে 210 এতিয়া তেনেকৈ আমি ভগ্নাংশবোৰ পাতি লৈছো 5 ভাগৰ 4 5 ৰ লগত 42 পূৰণ কৰিলে আমি পাম 210 এতিয়া তোমালোকে যদি উলিয়াব নাজানা যদি 210 পাছে 5 ৰ লগত কিহে পূৰণ কৰিলে 210 হ'ব গতিকে তোমালোকে সাইডত যদি নোৱাৰা 210 পাছে হৰণ কৰিলে আমি আনসাৰটো পাম মই হেতু কৰি দিয়া নাই মই ডাইৰেক্ট পূৰণ কৰি দিছো 5 ৰ লগত 42 পূৰণ কৰিলে হ'ব 210 আৰু 4 ৰ লগত 42 পূৰণ কৰিলে হ'ব 168 তেনেকৈ এই সংখ্যা কেইটা কৰিছো 7 ৰ লগত 30 পূৰণ কৰিলে 210 আৰু 6 ৰ লগত 30 পূৰণ কৰিলে 180 তেনেকৈ এটো পাইছো 210 ভাগৰ 182 আৰু এটো পাইছো 210 ভাগৰ 63 ইয়াত আমি চাব লাগিব আটাইতকৈ সৰু সংখ্যাত কোনটো আটাইতকৈ সৰুটো হৈছে 63 গতিকে আমি 63 আগত লিখিছো তাৰ পিছত হৈছে 168 তাৰ পিছত হৈছে 180 তাৰ পিছত হৈছে 182 আটাইতকৈ ডাঙৰ 182 অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ সজাবলৈ কৈছে এটা 63 ঠাইত আমাৰ কি ভগ্নাংশ আছে 10 ভাগৰ 3 গতিকে আমি লিখিছো 10 ভাগৰ 3 আৰু 168 ৰ ঠাইত আছে 5 ভাগৰ 4 হেতু লিখিছো আমি 5 ভাগৰ 4 আৰু 180 ঠাইত আছে 7 ভাগৰ 6 গতিকে আমি লিখিছো 7 ভাগৰ 6 আৰু একেবাৰে ডাঙৰ সংখ্যাটো হৈছে 182 অৰ্থাৎ 15 ভাগৰ 13 এটো আমাৰ ডি নম্বৰ কোৱেশ্চনটো এতিয়া নেক্সট ইটোত আছে 14 ভাগৰ 13 7 ভাগৰ 5 21 ভাগৰ 10 আৰু 42 ভাগৰ 31 এই আমি গোটেই সংখ্যা কেইটা আমি লসাগু এভাগে উলিয়াই লৈছো তোমালোকে চাব পাৰা এতিয়া আমি হৰবোৰ পাতি লৈছো আৰু লসাগু পাইছো 7 2 3 1 এই ভগ্নাংশটো অলপ দীঘল মই কাৰণে কৰি দিছো তোমালোকক বাকি আৰু বি আৰু সি টো তোমালোকে নিজে প্ৰেক্টিস কৰিবা আৰু কি পালা যদি পাৰা কমেন্টত দিব পাৰা উত্তৰ আৰু ইয়াত আমি পাতি লৈছো 14 ভাগৰ 13 আৰু 14 ৰ লগত 3 পূৰণ কৰিলে পাম আমি 42 কাৰণ 42 আমি লসাগু পাইছো 3 14 42 আৰু 3 13 39 তেনেকৈ 7 6 গুণ 42 5 6 গুণ 30 আৰু 21 ৰ লগত আমি 2 পূৰণ কৰিলে পাম 42 আৰু 10 ৰ লগত 2 পূৰণ কৰিলে 20 পাম
তেনেকৈ আমি এইটো পাইছোঁ 42 ভাগৰ 31 এতিয়া আমি চাব লাগিব ইয়াত আটাইতকৈ সৰু কোনটো আটাইতকৈ সৰুটো হৈছে 20 অৰ্থাৎ 21 ভাগৰ 10টো আটাইতকৈ সৰু আৰু তাৰ পিছত 30 আহিলে 30ত আছে আমাৰ 7 ভাগৰ 5 গতিকে আমি লিখিছোঁ 7 ভাগৰ 5 তাৰ পিছত আছে 31 অৰ্থাৎ 42 ভাগৰ 31 31টো ইয়াত আছে গতিকে 42 ভাগৰ 31 হ'ব এইটো হ'ব আটাইতকৈ ডাঙৰটো হ'ব এইটো অৰ্থাৎ সৰুৰ পৰা আমি ডাঙৰলৈ সজালো এতিয়া আমি 4 নম্বৰটোলৈ আহিছোঁ অৰ্ধক্ৰমত সজোৱা অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ সজোৱা ডাঙৰৰ পৰা সৰুলৈ যেতিয়া আমি সজাম একে প্ৰচেছ হ'ব তাৰ মাত্ৰ চিনডাল আমাৰ সলনি হ'ব ইয়াত যেনেকৈ এই চিনডাল এইফালে হৈছে তাত চিনডাল হ'ব এনেকৈ ঠিক আছে অৰ্থাৎ এই চিনডালে বুজায় ডাঙৰ আৰু এই চিনডালে বুজায় সৰু এতিয়া আমাৰ 4 নম্বৰ এটোত আহিছোঁ 3 ভাগৰ 2 আছে 6 ভাগৰ 1 আছে 4 ভাগৰ 3 আছে ইয়াৰ আমি লখাগু মই লখাগু সাইডত উলিয়াই থৈছোঁ চাব পৰা তোমালোকে 2 2 গুণ 4 4 3 গুণ 12 অৰ্থাৎ আমি এই লখাগু পাইছোঁ 12 3 কি সংখ্যাৰ লগত পূৰণ কৰিলে পৰা হ'ব অৰ্থাৎ আমি 4 পূৰণ কৰিব লাগিব তেনেকৈ ওপৰত 2 পূৰণ 4 8 আৰু এইভাগে 6 2 গুণ 12 1 2 গুণ 2 আৰু 4 3 গুণ 12 3 3 গুণ 9 অৰ্থাৎ ইয়াত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 12 ভাগৰ 9 অৰ্থাৎ 12 ভাগৰ 9 পুনে পুনে আছে 4 ভাগৰ 3 অৰ্থাৎ 4 ভাগৰ 3 সংখ্যাটো আটাইতকৈ ডাঙৰ তাৰ পিছত আছে 8 সংখ্যাটো ক'ত আছে 3 ভাগৰ 2 আছে গতিকে এই পিছৰ ভগ্নাংশটো হ'ব 3 ভাগৰ 2 আৰু তাৰ পিছৰ সংখ্যাটো আছে 2 অৰ্থাৎ 2টো কোনটোত আছে 6 ভাগৰ 1 ভগ্নাংশটোত আছে গতিকে আমি ডাঙৰ পৰা সৰুলৈ এনেকৈ সজাইছোঁ এইটো ইমান তাৰ পিছত আছে c টো আছে 9 ভাগৰ 7 অৰ্থাৎ ইয়াতো মই b আৰু c টো b আৰু c এই দুটা তোমালোকক কৰি দিয়া নাই একেবাৰে ইজি তোমালোকে এইকেইটা প্ৰেক্টিছ কৰিবা তেতিয়া তোমালোকৰ কাৰণে সুবিধা হ'ব নিজে প্ৰেক্টিছ যেতিয়া কৰিবা যিকোনো কাম তেতিয়া তোমালোকৰ কাৰণে একেবাৰে ইজি হৈ পৰিব তোমালোকে নিজে চেষ্টা কৰিবা ঠিক আছে তেনেকৈ 9 ভাগৰ 7 18 ভাগৰ 11 27 ভাগৰ 22 3 ভাগৰ 2 লখাগু পালো আমি ইয়াত মই লখাগু তোমালোকক ইয়াত সাইডত দেখুৱাই দিছো তোমালোকে পাতি লবা লখাগু পাইছো 3 পূৰণ 3 পূৰণ 3 পূৰণ 2 অৰ্থাৎ 54 3 3 গুণ 9 9 3 গুণ 27 2 54 9 ভাগৰ 7 আছে প্ৰথম ভগ্নাংশটো 9 ৰ লগত 6 পূৰণ কৰিলে আমি লখাগুটো পাম 54 তেনেকৈ 7 ৰ লগত 6 পূৰণ কৰিলে পাম 42 তাৰ পিছত আছে 18 ৰ লগত 3 পূৰণ কৰিলে পাম আমি 54 আৰু 11 ৰ লগত 3 পূৰণ কৰিলে পাম আমি 33 তেনেকৈ 27 ৰ লগত 2 পূৰণ কৰিলে 54 পাম আৰু 22 ৰ লগত 2 পূৰণ কৰিলে 44 তেনেকৈ 3 ভাগৰ 2 টো একেই 54 ভাগৰ 36 পাইছো ইয়াত চাবা আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হৈছে 44 অৰ্থাৎ 44 44 টো আটাইতকৈ ডাঙৰ তাৰ পিছত হৈছে 42 তাৰ পিছত হৈছে 36 তাৰ পিছত হৈছে 33 অৰ্থাৎ ইয়াৰ পুনে পুনে যিকেইটা ভগ্নাংশ আছে আমি তেনেকৈ ডাঙৰৰ পৰা সৰুলৈ সজাইছো এইটো আছিল 4 নম্বৰ সিৰ আনসাৰ এতিয়া আহিছো ডি নম্বৰটোলৈ একেবাৰে শেষৰটোলৈ 4 ভাগৰ 1 8 ভাগৰ 3 16 ভাগৰ 9 24 ভাগৰ 19 ইয়াৰ মই লখাগু তোমালোকক সাইডত উলিয়াই দিছো তোমালোকে চাব পাৰা 4 হৰণ কৈছো 4 2 গুণ 8 4 4 গুণ 16 4 6 গুণ 24 তেনেকৈ 2 এ কৈছো 2 1 গুণ 2 2 গুণ 4 2 3 গুণ 6 2 আৰু 3 আমি 2 4 গুণ 8 ৰ লগত পূৰণ কৰিব লাগিব এতিয়া লখাগু পাইছো 4 2 গুণ 8 8 2 গুণ 16 3 হলং 48 অৰ্থাৎ লখাগু হৈছে 48 এতিয়া 48 4 ভাগৰ 1 আছে প্ৰথম ভগ্নাংশটো গতিকে 4 লগত কি পূৰণ কৰিলে 48 পাম 12 তেনেকৈ ওপৰটো 12 তেনেকৈ এইকেইটা একেই কৰিছো ইয়াত আমি চাব লাগিব ডাঙৰ সংখ্যাটো কোনটো ডাঙৰ সংখ্যাটো পাইছো আটাইতকৈ 38 অৰ্থাৎ 24 ভাগৰ 19 ভগ্নাংশটো ডাঙৰ আৰু নেক্সট হৈছে 16 ভাগৰ 9 তাৰ পিছত আছে 8 ভাগৰ 3 তাৰ পিছত 4 ভাগৰ 1 অৰ্থাৎ 38 এই আটাইকেইটা সংখ্যাতকৈ ডাঙৰ আমি ডাঙৰ পৰা সৰুলৈ সজাই দেখালো এতিয়া নেক্সট একেবাৰে শেষৰ কোৱেশ্যনটো আহিছো এখন প্ৰশ্নটো আছে এখন ছবিৰ 9 ভাগৰ 2 অংশ নীলা 8 ভাগৰ 3 অংশ ৰঙা আৰু 12 ভাগৰ 2 অংশ সেউজীয়া ৰং দিয়া হল
কোনটো ৰং আটাইতকৈ বেছি আৰু কোনটো ৰং আটাইতকৈ কম দিয়া হ'ল। ইয়াত আমি প্ৰশ্নটো হৈছে বেছি আৰু কম, অৰ্থাৎ কোনটোত ৰং বেছিকৈ দিয়া হ'ল আৰু কোনটো ৰং কমকৈ দিয়া হ'ল তাক আমি উলিয়াব লাগে। আমি লিখি লৈছোঁ নীলা অংশ হৈছে 9/2 আৰু ৰঙা অংশ হৈছে 8/3 আৰু সেউজীয়া হৈছে 12/8। অৰ্থাৎ আমি 9, 8 আৰু 12 এই ভগ্নাংশৰ লসাগু ল'ব লাগিব। 9, 8, 12 আমি লসাগু পাইছোঁ 72 পাইছোঁ। এতিয়া আমি নীলাৰ আমি ভগ্নাংশটো উলিয়াব লাগিব। 9/2 আৰু 72 পাবলৈ হ'লে আমি 9ৰ লগত 8 পূৰণ কৰিব লাগিব, অৰ্থাৎ 9 8 গুণ 72 আৰু 2 8 গুণ 16। তেনেকৈ ৰঙা 8/3 আৰু 8ৰ লগত 9 পূৰণ কৰিলে 72 আৰু 3ৰ লগত 9 পূৰণ কৰিলে 27। সেউজীয়া তেনেকৈ 12/1, 12ৰ লগত 6 পূৰণ কৰিলে 72 আৰু 1ৰ লগত 6 পূৰণ কৰিলে 6। অৰ্থাৎ আমি ইয়াত আটাইতকৈ বেছি পাইছোঁ ৰঙা ৰং কেলৈ বেছি পাইছোঁ, কাৰণ ইয়াত আছে 72/27 অংশ, অৰ্থাৎ 27টো সকলোতকৈ এই তিনিটা ভগ্নাংশতকৈ আটাইতকৈ ডাঙৰ। আৰু আটাইতকৈ কম হৈছে 72/6, অৰ্থাৎ সেউজীয়া ৰং। আটাইতকৈ কম পাইছোঁ আমি সেউজীয়া ৰং আৰু আটাইতকৈ বেছি পাইছোঁ ৰঙা ৰং। এইটোৱে আমাৰ একেবাৰে শেষৰটো কুৱেশ্যন। আৰু ইয়াৰ পিছত নেক্সট আমি 6C কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ তোমালোকে সকলোৱে ভিডিঅ'বোৰ বুজি পাইছা, প্ৰশ্নবোৰ কেনেকৈ কৰিছোঁ বুজি পাইছা, আৰু যিকেইটা মই কৰিবলৈ দিছোঁ তোমালোকে প্ৰেক্টিছ কৰিবা খুব, তেতিয়া একেবাৰে ইজি হৈ পৰিব তোমালোকৰ কাৰণে। ধন্যবাদ সকলোকে, আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা। থেংকছ এগেইন।